বন্ধুসকল, মই এতিয়া হাইলাকান্দিত আছো। হাইলাকান্দিৰ পৰা আপোনালোকৰ কাৰণে কেইটামান কথা ক'ব খুজিছোঁ। আজি উত্তৰ পূৰ্বাঞ্চলৰ 3খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰেক্ষাপটত আপোনালোকৰ কাৰণে, আমাৰ বন্ধু মণ্ডলীৰ কাৰণে, ফেচবুকৰ বন্ধু মণ্ডলীৰ কাৰণে এই কথাকেইটা ক'ব খুজিছোঁ। আজি ত্ৰিপুৰাত বিজেপিৰ আগমন ঘটিছে আৰু CPIM দল তেওঁলোকৰ শাসন সমাপ্ত হৈছে। মানিক চৰকাৰ, যিজনক বহু মানুহে ভাৰতবৰ্ষৰ এজন সৎ ৰাজনীতিক হিচাপে শ্ৰদ্ধা কৰি আহিছিলে, তেওঁৰ ঠাইত অন্য কোনোবা এজন মানুহক, যাক আমি হয়তো এতিয়ালৈকে চিনি নাপাওঁ, তেনেকুৱা কোনোবা এজন মানুহক শাসনলৈ আনিব খোজা হৈছিল। নাগালেণ্ডতো বিজেপিয়ে প্ৰায় সংখ্যাগৰিষ্ঠতা লাভ কৰিছে আৰু মেঘালয়তো চলে বলে কৌশলে যেন বিজেপিয়ে চৰকাৰ গঠন কৰিব, এই কথাটোকে এতিয়া প্ৰতীয়মান হৈছে। এনেকুৱা প্ৰেক্ষাপটত আমি কেইটামান কথা ক'ব খুজিছোঁ। বিশেষকৈ ত্ৰিপুৰাত বামপন্থী যুগৰ সমাপ্তি ঘটাই এটা সাম্প্ৰদায়িক, ফেচিবাদী, স্বৈৰতান্ত্ৰিক আৰু দেশৰ সম্পদ বিক্ৰী কৰা, দেশৰ সকলো সম্পদ আৰু বজাৰ কোম্পানীৰ হাতত, বিদেশী কোম্পানীৰ হাতত বন্ধকত দি দিয়া এটা ৰাজনৈতিক দল বিজেপি বা RSSৰ হাতত ক্ষমতা দিয়াটো কিমান এটা ডাঙৰ ঘটনা ঘটিছে, সেই কথাটোকে মই আপোনালোকৰ সন্মুখত ক'ব খুজিছোঁ। প্ৰথম কথাটো হ'ল যে নিৰ্বাচনৰ আগতে আমাৰ নিচিনা যিবিলাক ৰাজনৈতিক পৰ্যবেক্ষক আছোঁ, যিবিলাকে ৰাজনীতিক ওচৰৰ পৰা চাই থাকোঁ, আমি পৰ্যবেক্ষকসকলে সিদ্ধান্তত উপনীত হৈছিলোঁ যে এইবাৰ ত্ৰিপুৰাত বিজেপি শাসনৰ অন্ত CPIMৰ শাসনৰ অন্ত পেলাই তাতে বিজেপিৰ শাসন আৰম্ভ হ'ব। তাৰ কাৰণ মই দুটা বুলি ভাবিছিলোঁ। প্ৰথম কাৰণটো আছিলে যে CPIM দলটোৱে দীৰ্ঘদিন ধৰি শাসন কৰিছে আৰু বৰ্তমানৰ এই যিটো খুব খৰকে চলা যুগ, দ্ৰুতগতিত চলা যুগ, আধুনিক যুগ, মোবাইল, টিভি, ফেচবুক, টুইটাৰ, এই যিটো যুগ, মই ভাবোঁ যে এই যুগটোত আচলতে ইমান দীৰ্ঘদিনৰ পৰা শাসন চলাই থকা এটা দলৰ প্ৰতি সদায় মানুহৰ আস্থা ৰক্ষা কৰাটো প্ৰায় সম্ভৱ। তাতে ত্ৰিপুৰাখন এখন সৰু ৰাজ্য আৰু অৰ্থনৈতিকভাৱে একেবাৰে স্বাৱলম্বী নহয়। সেইকাৰণে কেন্দ্ৰৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল বা অৰ্থনৈতিকভাৱে যথেষ্ট নিশকতীয়া এখন ৰাজ্য। গতিকে সেই ৰাজ্যত আচলতে মিডল ক্লাছ, উঠি অহা মধ্যবিত্ত যিটো শ্ৰেণী, সেই শ্ৰেণীটো আচলতে মানে বিজেপিৰ প্ৰতি এই জাকজমকীয়া যিটো প্ৰচাৰ, বিভিন্ন টকা খৰচ কৰিব পৰা যিটো ব্যৱস্থা, মেডিয়া হাইপ সৃষ্টি কৰিব পৰা যিটো দল, সেই দলটোৰ প্ৰতি আগ্ৰহী হোৱাটোৱে স্বাভাৱিক হৈ থাকে। গতিকে এটা দীৰ্ঘদিনীয়া শাসনক উফৰাই, দীৰ্ঘদিনীয়া শাসনৰ অন্ত পৰি এটা যে পৰিৱৰ্তন আহিব, সেই কথাটো আমি আগতে অনুমান কৰিব পাৰিছিলোঁ। দ্বিতীয় কথাটো আছিলে, আমি দেখিছিলোঁ যে ত্ৰিপুৰাত আচলতে জনজাতিসকলৰ CPIMৰ প্ৰতি ধাৰণাটো যথেষ্ট বেয়া হৈ গৈছিল। বিশেষকৈ CPIM দলটোৱে জাতীয় প্ৰশ্নটোক মীমাংসা কৰাৰ ক্ষেত্ৰত সৰ্বভাৰততে আচলতে বিফল হৈছিলে। অসমত যেনেকৈ জাতীয় প্ৰশ্নত তেওঁলোকে এটা সঠিক সিদ্ধান্ত লোৱাত হয়তো ব্যৰ্থ হৈছে, তেনেকৈ আমি দেখিছিলোঁ যে পশ্চিমবংগতেই হওক, ত্ৰিপুৰাতেই হওক, এই অঞ্চলবিলাকতো, এই শাসনত থকা এই এলেকাবিলাকতো জাতীয় প্ৰশ্নত তেওঁলোকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বিফল হৈছিল। যেনেকৈ মই উদাহৰণ দিব খোজোঁ যে আজি গোৰ্খাবিলাকৰ যিটো সমস্যা দাৰ্জিলিঙৰ, পশ্চিমবংগত সেই সমস্যাটোৰ সমাধান কৰাৰ ক্ষেত্ৰত
পশ্চিমবংগৰ জ্যোতি বসুৰ চৰকাৰ বা বুদ্ধদেৱ ভট্টাচাৰ্যৰ চৰকাৰখন ব্যৰ্থ হৈছিল যিটো কাৰণত এই জাতীয় প্ৰশ্নবিলাকে যথেষ্ট মূৰ দাঙি উঠে আমি দেখিছিলোঁ মই যেতিয়া ত্ৰিপুৰা ভ্ৰমণ কৰিছিলোঁ কেইবাবাৰো তেতিয়া বাৰম্বাৰ দেখিছিলোঁ যে ত্ৰিপুৰাৰ যিবিলাক জনজাতি লোক তেওঁলোকে ব্যাপক শংকাত ভুগিছিলে যে বাংলাদেশৰ পৰা যথেষ্ট সংখ্যক প্ৰব্ৰজন গৈছে আৰু প্ৰব্ৰজন হোৱাৰ পাছত আনকি তেওঁলোকৰ 6 শিডিউল এৰিয়াৰ মাটিও প্ৰব্ৰজিত মানুহে দখল কৰিছে এই প্ৰশ্নটোক লৈ তেওঁলোকে যথেষ্ট উৎকণ্ঠিত আছিলে শংকিত আছিলে ভীতিগ্ৰস্ত আছিলে আৰু সেই সময়ত বিজেপি বা RSSে সেই মানুহবিলাকক উচতনি দিয়াও দেখা গৈছে গতিকে জাতীয় প্ৰশ্নৰ মীমাংসা কৰিব নোৱাৰাটো মই ভাবোঁ যে ত্ৰিপুৰাত CPIMৰ পৰাজয়ৰ এটা প্ৰধান কাৰণ তৃতীয় বস্তুটো আছিলে যে নাগৰিকত্ব সংশোধনী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পাছত আৰু বাংলাদেশৰ পৰা আফগানিস্তান বা পাকিস্তানৰ পৰা মুছলমানক বাদ দি বাকী ধৰ্মৰ মানুহবিলাকক অনাৰ প্ৰশ্নটোক লৈ বিজেপিয়ে যাতে এটা ষ্ট্ৰং ষ্টেণ্ড লৈছে আৰু এনেকৈ বাংলাদেশৰ হিন্দু নাগৰিকসকলক আনিবৰ কাৰণে সিদ্ধান্ত লৈছে সেই মুহূৰ্তত আচলতে ত্ৰিপুৰাত যি যথেষ্ট সংখ্যক হিন্দু বেংগলী লোক আছে তেওঁলোকে বিজেপিৰ প্ৰতি সমৰ্থন দিয়াটো দেখা গৈছে এটা মোৰ কাৰণে প্ৰশ্নটো হ'ল যে বিজেপিৰ আগমন কেনেকুৱা ধৰণৰ ঘটনা ঘটিলে আগমনৰ কাৰণে কি তাৎপৰ্যপূৰ্ণ ঘটনা ঘটিলে মই ভাবোঁ যে এইটো এটা ডাঙৰ এটা অখনি সংকেত CPIMে হয়তো বহু প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিলে CPIMে হয়তো বহুত সমস্যাৰ সমাধান কৰিব পৰা নাছিলে কিন্তু আমি সকলোৱে মানিবই লাগিব যে CPIMে বোধহয় বা বামপন্থীসকলে বোধহয় বৰ্তমান সময়খিনিত গোটেই ভাৰতবৰ্ষত আটাইতকৈ সুস্থ শাসন দি আছিলে ভাল প্ৰশাসন চলাই আছিলে বুলি মই বিশ্বাস কৰোঁ আৰু ডেমক্ৰেটিক মানে আন সকলো দল বা সংগঠনতকৈ সেয়া বিজেপিয়ে হওক বা সেয়া কংগ্ৰেছেই হওক তেওঁলোকতকৈ অন্ততঃ বামপন্থীসকলৰ শাসন ডেফিনেটলি মই ভাবোঁ যে ডেমক্ৰেটিক আছিলে এতিয়া মানিক চৰকাৰ ব্যক্তিগত হিচাপেও মানিক চৰকাৰ যথেষ্ট সৎ মানুহ বুলি সকলোৱে জানে তুলনামূলকভাৱে এতিয়া যিজন হয়তো মুখ্যমন্ত্ৰী হ'ব তেওঁতকৈ হয়তো 1000 গুণ ওপৰত থাকিব মানিক চৰকাৰ কিন্তু তাৰ পাছতো ত্ৰিপুৰাৰ মানুহবিলাকে CPIMক বিদায় দিলে বিজেপিক আদৰি আনিলে তেনেকুৱা প্ৰেক্ষাপটত আমাৰ মাত্ৰ উত্তৰ এটাই আমাৰ মাত্ৰ ক'বলগীয়া এটাই কথা যে উত্তৰ পূৰ্বাঞ্চলৰ নিচিনা সৰু ৰাজ্যৰ কাৰণে এনেকৈ ধৰণে বিজেপিক ফাণ্ডৰ কাৰণে টকাৰ কাৰণে আৰ্থিক সচ্ছলতাৰ কাৰণে হয়তো কেতিয়াবা আদৰি লোৱা দেখা যায় 1 নম্বৰ 2 নম্বৰ কিন্তু মই এটা কথা আপোনালোকক ক'ব খোজোঁ যে যেতিয়ালৈকে আচলতে বিজেপিৰ শাসন নাহে সেইখন ৰাজ্যৰ মানুহে বিজেপিটোক আচলতে ভাল বস্তু বুলি ভাবি থাকে কিন্তু যেতিয়াই বিজেপিৰ স্বাদটো পাই যায় সোৱাদটো পাই যায় তেতিয়াহ'লে বিজেপিয়ে আচলতে কি কৰিব পাৰে এই কথাটো মানুহে বুজি উঠে মই বেলেগ কথা নকওঁ অসমৰ কথাটো কৈছোঁ বিজেপিৰ পৰিৱৰ্তনটোৰ কাৰণে অসমৰ মানুহ প্ৰায় উদ্বাউল হৈ পৰিছিলে কিন্তু মাত্ৰ এবছৰ বা 1.5 বছৰ হৈ যোৱাৰ পাছতে অসমৰ মানুহক বিজেপিয়ে আমুৱালে বিজেপিক টেঙা আম বুলি অসমৰ মানুহে গণ্য কৰিলে আজি অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি পেলালে আজি অসমৰ কাৰণে বা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যি বিশেষ ঔদ্যোগিক নীতি আছিলে NEIPP সেইটো বন্ধ কৰি দিলে অসমৰ ফাণ্ড ক্ৰাইচিছ এটা ট্ৰিমেণ্ডাছ বুলি ক'ব লাগিব আজি কোনোফালে উন্নয়ন নাই ব্যৱসায় বাণিজ্য সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল ঠিকা চুকলি প্ৰায় নাই যিকোনো এজন ব্যৱসায়িক আপুনি অৰ্থনৈতিক অৱস্থা কেনেকুৱা এবাৰ সুধি চাওক ঠিকাদাৰসকলক এবাৰ সুধি চাওক কেনেকুৱা পজিশ্যন এতিয়া চলি আছে কিমান দিনৰ পইচা পোৱা নাই বা এতিয়া কেনেকৈ ডাঙৰ ডাঙৰ ঠিকাদাৰৰ হাতলৈ গোটেই ঠিকাখিনি গুচি গৈছে এবাৰ আপুনি সুধি চাওক আপুনি এবাৰ চাকৰি প্ৰত্যাশীবিলাকক সুধি চাওক যে কেনেকৈ অসমৰ চাকৰি এতিয়া সৰ্বভাৰতীয় কৰি দিয়া হ'ল ইমান দিনটো আমি অসমীয়া মানুহৰ কাৰণে বিশেষ সংৰক্ষণৰ কথা কৈ আছিলোঁ বিজেপি আহি আমাৰ থকা চাকৰিকেইটা HS পদবীকেইটা APS পদবীকেইটাও এতিয়া বাহিৰৰ কাৰণে আনকি একেবাৰে শিক্ষক পদবীখিনিও বাহিৰৰ মানুহৰ কাৰণে খুলি দিলে গতিকে এই মুহূৰ্তত মই এটাই কথা ক'ব খোজোঁ যে আজি অসমত এটাও খোৱা পানীৰ প্ৰজেক্ট নাই আজি এটাও জলসিঞ্চনৰ প্ৰজেক্ট নাই আজি অসমত এটাও ডাঙৰ ৰাস্তা বনোৱা হোৱা নাই কেৱল PMGSY স্কিমকেইটা চলি আছে
আজি অসমত আদি MG এনৰেগাৰ কাম বন্ধ হৈ গৈছে, IAY ঘৰৰ কাম পৰ্যন্ত বন্ধ হৈ গৈছে। অসমৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ এতিয়া অৰ্থনৈতিক অৱস্থা বেয়া, অসমৰ অৰ্থনীতি প্ৰায় শুকুৱাই পেলালে এই চৰকাৰে। গতিকে এই মুহূৰ্তত মই ভাবোঁ যে 26 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰশ্নটো এতিয়া অপ্ৰাসংগিক হৈ গ'ল অসমত। গতিকে ত্ৰিপুৰাই আজি হয়তো বিজেপিক আকৌ আদৰি লৈছে, নাগালেণ্ডে হয়তো বিজেপিক আদৰি লৈছে, কিন্তু মই আপোনালোকক ক'ব খোজোঁ যে মাত্ৰ এটা বছৰৰ পাছত এই ৰাজ্যবিলাকৰ জনগণে বিজেপিক আনি যে মহাফুল কৰিলে এই প্ৰশ্নটো তেওঁলোকে বুজি উঠিব। আৰু মেঘালয়ৰ প্ৰশ্নটোৰ কথা ক'ব খোজোঁ, মেঘালয়তো চাগে মই ভাবোঁ বিৰোধী পক্ষ বাকী যিবিলাক পাৰ্টি জিকিছে সেই পাৰ্টি পক্ষবিলাকক নিশ্চয় কিনি পেলাব, আৰু কিনা বেচাৰ মাজেদি হয়তো মেঘালয়তো তেওঁলোকেই চৰকাৰ গঠন কৰিব। এইটো নতুন কথা নহয়, মণিপুৰত যিটো ঘটনা ঘটিলে তেনেকৈ ঘটিব। আৰু এনেকৈ ধন বল প্ৰচাৰ মাধ্যম এই আটাইবিলাক খটুৱাই বিজেপিয়ে হয়তো উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য দখল কৰিব, কিন্তু তাৰ পাছতো উত্তৰ পূৰ্বাঞ্চলৰ মানুহ অসমৰ মানুহ বিজেপি হৈ নাযাব, আকৌ মানুহ ঘূৰি আহিব, আকৌ ক'ব যে এওঁলোকৰ আগ্ৰাসনৰ পৰা অসমীয়া জাতিক বচাব লাগিব, উত্তৰ পূৰ্বাঞ্চলক বচাব লাগিব। ধন্যবাদ।